Hello everyone, আমি আছোঁ আজি বৰ্তমান যোৰহাট চেঙেলীয়াটিত আহি আজি আমি ভাগিনীজনী স্কুলৰ পৰা নিবলৈ আহিছোঁ। বৰ্তমান পানীগত কাম চলি আছে, চব বৃহৎ এটা সংগ্ৰহ কাম চলি আছে। ভাগিনীজনী নিবলৈ আহিছোঁ, দেখাম এতিয়া ভাগিনী পঢ়া এলপিচিখন চাই থাকিব। এয়া হৈছে আমাৰ ভাগিনীজনী পঢ়া এলপিচিখন। পঢ়ি আছে এইফালে স্কুলৰ ল'ৰা ছোৱালী সকলো আছে। বৰষুণ দি আছে বৰ্তমান। এতিয়া আমাৰ 595 নং স্কুল 595 নং চেঙেলীয়াটি 595 নং ৰাস্তালোকৰ ঘূৰিব গ'লে কেনেকৈ এইফালে কনষ্ট্ৰাকশ্যন কাম চলি আছে। সেইফালে নিবনুৱা কাম কৰি বাজাৰত শুই কৰিছে। সেয়া আৰু বৰ্তমান এতিয়া পাঠিত আহিব দেখাই আছোঁ। আজি স্কুলত কি পঢ়ালে? আজি স্কুলত কি পঢ়ালে? স্কুলত কি পঢ়ালে আজি? কি দিছিলে? কবিতা লিখিবলৈ দিছিলে, হয় নি? পাৰিলা নে? পাৰিলা? কোনটো কবিতা লিখিবলৈ দিছিলে? কোনটো কবিতা লিখিবলৈ দিছিলে? ঈগল চৰাই উৰি আহে, হয় নেকি? অঁ, ধুনীয়া। পাৰিলা নে? আমি বৰ্তমান আহি আছোঁ কুঁহি পাহিক লগত লৈ স্কুলৰ পৰা। হাই কৰি দিয়া, হাই কৰি দিয়া, হাই কৰি দিয়া, এনেকৈ হাই কৰি দিয়া। অঁ, পাহি হাই কৰি দিয়া। আমি আহি আছোঁ এতিয়া বৰ্তমান স্কুলৰ পৰা কুঁহি পাহিক লগত লৈ। চিকচিকীয়া বৰষুণ, সেইকাৰণে ৰেইনকোট পিন্ধি আহিছে আমাৰ ছোৱালীজনীয়ে, হয় দাদা? হা, ৰেইনকোট পিন্ধি আহিছে, সেইকাৰণে বৰষুণ দিছে। আমি এতিয়া মামা যামগৈ নহয়, গম পোৱা নাই? তোমালোকৰ ৰখি আছিলোঁ, এতিয়া আমি যামগৈ নহয়। এতিয়া আপোনালোকক চাওক ধুনীয়া গছ দিছে, কিমান ধুনীয়া, কিমান ধুনীয়া পৰিৱেশ, কিমান ধুনীয়া গছ। দোকানখন বন্ধ কৰি দিলে, বেগ এটা লৈ যাম বুলি আছিলোঁ। দোকানখনো বন্ধ কৰি দিলে। এই কুঁহি পাহিয়ে চিপছ খাই, চিপছ পেকেট আনি দিলোঁ। এয়া চিপছ খাইছানে? ধুনু চিপছ খাইছানে? খাইছা? পশ্চিম যোৰহাট চেঙেলীয়াটি মেইন ৰোড অৱস্থাটো চব ৰাস্তাৰ অৱস্থা চব গোটেই বোকা পানী, এইটো ৰ'দ হয়। চিপচিপীয়া বৰষুণ তিতি ভাল লাগিছে। এতিয়া বৰষুণ দিছে, আমি তিতিছোঁ। এইটো মোৰ ভাগিন হয়, এই তিনিটাই ভাগিন। এইটো ডাঙৰ বা ভাগিন, এই চৰি এই সৰু দুজনী মোৰ ডাঙৰ বা ভাগিন, ডাঙৰটো মোৰ সৰু বা ভাগিন। আমি একেলগে আহিলোঁ চেঙেলীয়াটিলৈ ফুৰিবলৈ। আহি ভাগিনহঁতৰ স্কুলৰ পৰা আহি বৰ্তমান আমি এতিয়া তেওঁলোকক আনি পাইছোঁহি। এইটো ৰাস্তাৰ অৱস্থা নাই, ৰ'ব দেই, বোকা। আমি এতিয়া অলৰেডি ঘৰ পাইছোঁহি আৰু চাই থাকক আপোনালোকে ভিডিঅ'টো।